শুনো তা দলরে দোকান আছে মোরা ইয়ার মানে রা যাবার নালি কি যাবা জানো রে বা কি বেশি আইছা তো ও ভিডিও কেন আমরা লাগে না আইছি হে গাইস বেক টু মাই ইউটিউব চ্যানেল জন্মনিত ব্লগ বহুদিন আমার ব্লগ দিব পারলো আৰু আজি কিবা হয় কিবা নহয় ক'ব পৰা নাই আৰু এটা মই চকত দিব পারলো আৰু আমাৰ ঘৰ ধুনীয়াৰ বাতল হৈছে বাতল পুৰা বাল্টিঙত ধৰি দিছোঁ দেখাই আছোঁ ৰ'ব আপোনালোকক চাই থাককচোন ভিডিঅ'টো গাইস আমাৰ ঘৰত বাতল হৈছে আৰু বাতলটো কাক কাক লাগে কমেণ্ট কৰিব আমি নাখাওঁ মানে কোনোবা যদি লাগে কমেণ্ট কৰক লৈ যাওঁ আমাৰ তাৰ পৰা এক বল্টিং হৈছে এক বল্টিং আৰু মাটি জাতি আছে ইমান ফোন মাৰক কণ্টেক্ট নম্বৰ দি আছোঁ মই এসাঁজ চলব এসাঁজ খাব অলপ এনে অ'কে খাবি না অলপ খাওঁ কি পাতল খাবি তই পাতল খাবি নেকি পাতল খাবি মাৰিম দি হেংচেক দি পাতল খাবি নেকি হেংচেক দি হেংচেক ঐ পাতল খাবি বাতল হা ইগন'ৰ কৰছে গাইছ মোক গাইছ হোৱা পাকলে তো পথ্য খাই আছে বকা কথা ইটা খানা মোক দেখা পাই অলপ লাজো কৰছি না নতুন আমাৰ তাকে আহিছি সেইকাৰণে লাজ কৰি আছে ৰ'ব অলপ খা বাছা খা লাজ নকৰবি দেই খা খাবাই আহিছা লাজ কৰিলে হ'ব না পুৰা খাইছে গাইছ এনজয় ইয়াৰ পুৰা ফুল ফেকলে কথাক দেখা পাই আমাৰ কুকিকো দানা লগা হৈছে দানা দিছোঁ ৰ'ব ইয়াকো দানা খাইছোঁ কি তাইক লনে নাচক ৰাক্ষসৰ কি মচমচে চবেই আছে গাইছ কুকুৰে দানা খাই মই চকক লৈ যাওঁ ৰ'ব একবাৰ চকত চুনো তাকে যাওঁ কালেকশ্যন কৰি আহোঁ বলক যাই দেখাই আছোঁ গাইছ ইবাগে আহি পাই গ'লোঁ চক আৰু ইবাগে চকতো আজি চুনো তাৰ দোকান বন্ধ আৰু ইবাগে এনেকৈ চব চব্জিৰ দোকানৰ কাষত বহি আছোঁ চকৰ পৰা আহি গ'লোঁ আৰু চকত চুনো তাৰ দোকান বন্ধ মানে সেইকাৰণে মানে আৰু যিমান যি ক'লেও লাজো লাগে না চকত ভিডিঅ' বনাব সেইকাৰণে ডাইৰেক্ট আহি কিনে ঘৰত আহি গ'লোঁ আৰু এতিয়া আহি পালোঁ ঘৰত ঘৰ আহি পাই গ'লোঁ বাকী দেখাই আছোঁ কি দেখাব পাৰোঁ কি দেখাব নোৱাৰোঁ ৰাতি ব্লগ আৰম্ভ কৰিছোঁ আৰু চাই থাকক গাইছ চকৰ পৰা আহি কিনে আম চেক ল'লোঁ আৰু ঘৰত আম আনিছিলোঁ কালি নলবাৰীৰ পৰা আৰু এবাৰ আম চেক লৈ কিনে আম হেৰি কৰিলোঁ আমটো অলপ পকা আনি গৈছে মানে সেইকাৰণে তাক খাই আছোঁ তামাম আমাৰ কুকি আৰু খোজত ব্যস্ত গাইছ আম চাম খাই ল'লোঁ আম চাম খাই কিনে ভাতটো খাই দিলোঁ আৰু ভাতটো খাই বাগাত দিব আহি গ'লোঁ গুড নাইট গাইছ কালি পুৱা লাগাল পাই আছোঁ the next day গুড মৰ্ণিং গাইছ আৰু মই উঠি গ'লোঁ উঠি যাই কিনে ৰুম চুম চাফা কৰিলোঁ বাকী ৰুম চুম চাফা কৰিলোঁ অলপ আৰু মোৰ বক্সৰ মাল এতিয়া ভাড়া চাড়া নাই না এইটো গোটেইখিনি বাকচত ভৰাই দিওঁ এতিয়া বাকচ কৰিলোঁ আৰু বাকী বেটাৰীটো থৈ দিছোঁ বেটাৰীটো বিৰাট দূৰ থৈ দিছোঁ নহ'লে ডাউন পৰি যাব আৰু বাকী গোটেইমান মাল ভৰাই দিওঁ ৰ'ব বাকচত ভৰাই দিওঁ চিল কৰি দিওঁ অলপ আমাৰ কুকি শান্ত হৈ বহি আছে নে কি শান্ত হৈ বহিছা গাইছ ভৰাই লওঁ ৰ'ব বাকচত ৰুম চাফা কৰা হৈ গ'ল আৰু এইবাকে মই ছাগাল এৰি দিব আহি গ'লোঁ আৰু গোটা ছাগাল তাৰ কথা এৰি দিওঁ ৰ'ব এৰি দি পাথৰ অলপ খেদি দিওঁ কি হ্যাঁ যা দূৰ আৰু নামা জাগা চাওক মা তুমছে যা দূৰ এৰি দিওঁ ৰ'ব আৰু ছাগাল গোটেই কথা এৰি দিলোঁ এৰি দি এতিয়া পানী খুৱাই দিলোঁ বাকী কথা পানী খাই গুচি গ'ল আৰু এতিয়া খেদি দিওঁ থৈ কিছু না আৰু এবাগে ছাগাল তাগাল খেদি এইবোৰ চুনো তাত দোকান আহি গ'লোঁ আৰু এবাগে আমাৰ মালিকে চুলি কাটি আছে দাড়ি কাটি আছে ধুনীয়া হ'ব বুলি পুৰা হেণ্ডচাম কাট দিব কৈ আছে বাকী ইও চুলি কাটক
ময়ো যাওঁ ঘৰত কুকিক গা ধুই দিওঁ ৰ'ব আৰু এবাৰ সুনদাৰ দোকানৰ পৰা আহি গ'লোঁ আহি পাই কিনে কুকিক গা ধুই দিব ধৰিছোঁ আৰু আকৌ পুৰা গা ধুই দিছোঁ ধুনীয়া ৰখনি হৈছে সেইকাৰণে খোজে থাকে সেইকাৰণে গা ধুই দিলোঁ আৰু দানা খুৱালে পেটিক দি খুৱালে মানে বহুত গন্ধ হ'লে গাটো সেইকাৰণে গাটো ধুই দিওঁ ৰ'ব আমাৰ কুকিৰ মানে গাইছ ধুনীয়া ৰখনি হৈছে ডাঙৰ ৰখনি হৈছে ৰখনি মানে খোজে থাকে আৰু খাই হৈ গৈছে তাৰে কাৰণে মানে চেম্পুৰে ধুই দিছোঁ ৰ'ব কুকিৰ গা চা ধুলোঁ ময়ো গা ধুই দিলোঁ ধুই দি কিনে আমাৰ খুৰী মাৰ যে সত্যানাৰায়ণ পূজা আছে তাতে অলপ খিচিৰি চেকি দিওঁ ৰ'ব দেখাই আছোঁ ৰ'ব চাই থাকোঁ আৰু ইমান কল সৰু মালিক আছে বাবু আছে আৰু ময়ো চেকি আছোঁ আৰু বাবুও চেকি আছে মই ভাগাত ধৰিছোঁ মানে সেইকাৰণে বাবুক চেকবা দিছোঁ আৰু কল চেকলে বোলে কথা ক'ব নালাগে সেইকাৰণে মই কথা চথা কোনাই আকৌ মনে আছোঁ কাম কৰি আছোঁ আৰু ভইচ ৰেকৰ্ড কৰি দিছোঁ তাৰ কাৰণে বেয়া চেয়া নাপাওঁ আৰু পাছত নক'ব পূজাৰ পৰা ভোগ চোগ চেকি আহিলোঁ আহি কিনে চুনুৰ দোকানলৈ আহিলোঁ আৰু চুনুদাৰ মানে তোৰ মান্থলি ইনকাম এনে কিমান মান কচোন হা 3,000 মান্থলি ইনকাম ইয়াত 3,000 আৰু মানে ই মোক পইচা দিছে 500 টকা খুচৰা লাগে মানে সি তাৰমানে কেনান চিষ্টেমত ভৰাই টেকনিক আৰু 5টা মান আছে এটাৰ নামত মানে এটা তিৰিটোৰ নামত 200 ভৰাই বৌৰ নামত মানে মোৰ বৌ হয় বৌৰ নামত 200 ভৰাই বৌৰ বাবুটোৰ নামত 150 ভৰাই আৰু বেমাৰী আজাৰে 500 ভৰাই আৰু একাউণ্টত যিখিনি সোমাই মানে সেইখিনি পইচা আৰু সি নলয় দেই গাড়ীটো কাটে মই মিছা হয় না নহ'ব হা বৌ চাব এতিয়া ব্লগটো কৈছোঁ বৌ চাই মানে বৌ কলি হ'ল মানে বস্তুটো হয় না নহয় কচোন তই হা হয় না নহয় কওঁ এতিয়া লাজ কৰিছি অজয় বয় আৰু ইয়াৰ গেছ মানে বহুত ধাৰ চাৰ মানে বহুত ধাৰ ইয়াৰ LIC থ'ব লাগে গাড়ীত দিব লাগে মানে LIC না 3টা না 4টা LIC মানে মই ইয়াৰ কথাগিলা গম পাওঁ ধাৰ বহুত দিয়ক চলি তোৰ মানে LIC 3টা ইয়াৰ আৰে নাই মানে কথা নহয় দিয়ক আৰু ইয়াৰ দোকান বন্ধ কৰিব ওলাইছে মানে এতিয়া যাওঁ দিয়ক চকৰ পৰা আহি গ'লোঁ কোনো দোকানৰ পৰা আৰু এবাকে আমাৰ যিগতিকে ঘৰত পূজা আছে বুলি কৈছিলোঁ এবাকে বামনে পাণচালে পৰি আছে দেখাই আছোঁ ৰ'ব চাই থাকোঁ বোলে সেয়া কৰিব আহি গ'ল মোক মাতি আছে যাওঁ ৰ'ব তাত আৰু সেয়া দেখি আছোঁ ৰ'ব চাই থাকক আৰু এই চকৰ পৰা আহি কিনে পাণচালি পঢ়া দেখাম বুলি কৈছিলোঁ কিন্তু দেখাব নোৱাৰিলোঁ পূজা হৈয়ে গ'ল বোলে সেইকাৰণে মই ঘৰত যাব লগা হ'ল ঘৰত যাই আহিলোঁ সেয়া কৰিব আহি গ'ল আৰু এবাকে সেয়া কৰি আছোঁ মানে নিৰ্মালী ভাগি আছে এই চিয়া কৰা হৈ গ'ল আৰু এইবাকে হেৰি কৰিলোঁ আৰু মই প্ৰসাদ বিলি আছিলোঁ সেইকাৰণে ভিডিঅ' কৰিব পৰা নহ'ল কেনে আহিছে দে গোটেই ৰখি বেছি খাইছা দেখোন কেনে আহিছে চাইয়ে গম পা বেলেগ মানে নাই কি তলমুচ নাই খাইছা কেনে অনুভৱ অনুভৱ কেনে তোৰ মজা আহিছে দেখোন তোক নৰা তোৰ দুলিয়ে গম পাই তোৰ দুলিটোতে গম পাই এইবোৰ ভাত খাওক আৰু আমিও ভাত তাত খাই দিলোঁ আৰু এবাকে পুলক যাওঁ যাবা যাওঁ যাবাৰ নালি কি যাবা ৰবা আমার একটু লুক দিবা তুমি গাইছ তামো ভাত খালা আমি ভাত খাই দিলোঁ ভাত খাই কিনে বাটে কুৰমা কিস্তি গোটেই গেল বেহীও গেল বাকী এতিয়া মই বাগাত দিব আহি গ'লোঁ বাকী আজিৰ ভিডিঅ'টো যদি চাই ভাল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব বহুত দিন আমাৰ ব্লগ দিলোঁ বাকী যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ বাই বাই